হাই গাইজ, আজি আপোনালোকৰ কাৰণে এক আমোদজনক ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে আশা কৰোঁ নিশ্চয় ভাল পাব। আমি পথাৰৰ মাজে মাজে মুকুল দা তেখেতৰ হাতত কেঁকুৰা ধৰাৰ সঁজুলি আৰু সন্মুখত দীপেন। আমি এক ব্যতিক্ৰমী ভিডিঅ' আজি কেঁকুৰা ধৰিবলৈ গৈ আছোঁ আৰু কেঁকুৰা ধৰাৰ লগতে আপোনালোকক কেঁকুৰা কেনেদৰে বনাই খোৱা সেয়া আপোনালোকক আজি মই দেখাম এই ভিডিঅ'ৰ জৰিয়তে। আহক, বৰ্তমান দীপেনে এই সদ্যমত সঁজুলি লৈ কেঁকুৰাটো ওলাব পাৰে নেকি চেষ্টা কৰি আছে। তাৰ নোৱাৰাৰ কাৰণে মই নিজৰ হাত ভৰাই কেঁকুৰাটো উৰোৱাৰ কাৰণে বৰ্তমান মোৰ চেষ্টা অব্যাহত ৰাখিছোঁ। বৰ্তমান দিছোঁ, কেঁকুৰাটোৱে অকণমান ডিষ্টাৰ্ব দিছে, হানা খোচা, উপায়তো নাই। আৰু যিহেতু মই কেঁকুৰা ধৰাত বিশেষ পাৰ্গত বুলিও ক'ব লাগিব, মোৰ ভয় নালাগে কেঁকুৰা ধৰিবলৈ, সেয়েহে মই সাহস কৰিছোঁ। আৰু বৰ্তমান কেঁকুৰাটো আছে হাততে, এইটো আহি আছে। এইটো আপোনালোকৰ সন্মুখত কেঁকুৰা গাঁতৰ পৰা উলিয়াই লৈ আনিছোঁ আৰু ঠিক তেনেধৰণে আগুৱাই যাওঁ, কিমানখিনি ধৰিব পাৰোঁ চাওঁচোন। এতিয়া বৰ্তমান এই কেঁকুৰাটো যিহেতু আপোনাৰ ঠুঙাত থ'ম, আৰু একচুৱেলি ঘটনা কি হ'ল, আজি মোনা পানী বটল লৈ আনিছিলোঁ দীপেনৰ ঘৰত, দীপেনক মাতিবৰ কাৰণে গৈছিলোঁ, তাহাঁতৰ ঘৰতে এৰি থৈ আহিলোঁ। তাৰপিছত বাটত ঠুঙা পালোঁ, সেই ঠুঙাটোতে এতিয়া বৰ্তমান ভৰাই আছোঁ। ঠেং ভাঙি ল'ব লগা হৈছে, কিয়নো ঠেংখিনি থাকিলেতো আৰু আপোনাৰ ঠুঙা ছিঙি ভাঙি কিবা হৈ যাব। কেঁকুৰা গাঁতৰ পৰা ওলাই সেই কেঁকুৰালৈকে দৌৰ মাৰিব আকৌ, পিছত আৰু কেঁকুৰা খাবলৈও নাপাম আৰু। সেয়েহে অলপমান আমাৰ পথাৰৰ দৃশ্য বৰ্তমান। সেয়েহে বৰ্তমান এই মুহূৰ্তত আমাৰ বৰষুণ পৰিছিলে অলপমান, অকণমান গছৰ তলত আহিলোঁ, আহি 25টামান পাইছিলোঁ তেতিয়ালৈ। আকৌ অলপ বৰষুণটো কমিলে আকৌ আহিছোঁ। আমাৰ দীপেনে উঠাব পৰা নাই, মই হাতেৰে বৰ্তমান আকৌ ল'ব লগা হৈছে। ঠিক তেনেধৰণে আৰু কেমেৰা মই নিজে মাৰিব পৰা নাই, আমাৰ বাচ্ছাটো কানাই মাৰিছে, কানাইক দেখা পাব। এয়া আপোনাৰ আকৌ যিহেতু হাকোটাই পৰা নাই, মই নিজে হাতেৰে বৰ্তমান ওলাব গৈছোঁ। এতিয়া চাওক, দিছে ৰ'ব খান এটা, সেয়া ওলাই আনিলোঁ যেনেকৈ নহওক কিবাকৈ। তেনেধৰণে আপোনাৰ আৰু কিমানখিনি পাৰোঁ ধৰি যাওঁ, এয়া দেখাই দিছোঁ, চাই লওক। আমাৰ দীপেনহঁতেও ধৰিছে, মই নিজেও অকলে মানে তিনিওফালে থাকোঁ। কোনোবা সময়ত তেতিয়া দীপেনহঁতে হাকোটাৰে নোৱাৰিলে মই যাই পেলাই হাতেৰে উলিয়াই লওঁ। আৰু এইফালে মুকুলদাও আছে, মুকুলদাও কেইটামান ধৰিছে, ইও ধৰিছে, তেনেকৈ মুঠতে ধৰি গৈ আছোঁ। আৰু এতিয়া আপোনাৰ সেয়া লাগিছে, পাৰা নাই, এইটো ওলাইছিলে, এইটো উলিয়াই দিলে মাটিতে পৰিলে ৰ'ব। এতিয়া এইটো ধৰা মানুহ নাই, সেই মই আৰু ইহঁতকেইটা ধৰিব গৈছে, হাকোটা লৈ গৈছে, কিন্তু কেঁকুৰা এটাও ধৰা নাই। কিন্তু হাতেৰে ধৰা মানুহটো মইহে স্পেচিয়েলি, সেইটোহে ডাঙৰ কথা। একদম জোচত চবেই একদম হাকোটা চাকোটা লৈ গৈছে। সিহঁতে হাকোটা দি কেঁকুৰা ওলাই দিছে নিঃসন্দেহে, কিন্তু সেই আৰু বিশেষ পাৰ্চেণ্টটো মই হাতেৰে আপোনাৰ গাঁতৰ পৰা উলিওৱাৰ পৰা ধৰি, তাক ভাঙাৰ পৰা ধৰি, ঠুঙাত ভৰোৱাৰ পৰা ধৰি, এইটো এটা আকৌ ঠিক কেনেধৰণে ওলাই গৈ আছোঁ। মুখত হাঁহি অলপো আহিছে, নাহিবই দিয়কচোন, কিয়নো নাহিব। ইমান ধুনীয়া এটা এডভেঞ্চাৰ কৰিবলৈ গৈছোঁ, তাতে ছাকচেছো হৈছোঁ। সেয়ে বৰ্তমান মোৰ পিছে পিছে কানাই সি আহি আছে, কেমেৰামেনটো সিয়েই হয় স্পেচিয়েলি। আমাৰ পথাৰৰ কিছু এক সুন্দৰ দৃশ্য। শেষত কেঁকুৰা ধৰা কাৰ্য শেষ কৰিলোঁ। চাওঁ আজি তাক কেনেধৰণে কি ব্যঞ্জন বনাই খাওঁ। অ'কে, বাই বাই। এতিয়া ঘৰৰ অভিমুখে ভিডিঅ'টো অকণ ফাষ্ট কৰি দিছোঁ। আমাৰ বৰ্তমান কেঁকুৰা বনোৱাৰ কাৰণে আমি প্ৰায় ৰেডি, কেঁকুৰা বাছি কৰি ল'লোঁ। এতিয়া সদ্যহতে ইয়াক প্ৰথমতে মেৰিনেট কৰিম বিভিন্ন ধৰণৰ। এতিয়া বৰ্তমান মই হালধি, নিমখ, জিৰা পাউডাৰ, জলকীয়া পাউডাৰ, লগতে এটা পেষ্ট বনাইছোঁ। বিলাহী, আদা, নহৰু আৰু কেঁচা জলকীয়াটো মই অলপ বাৰু ৰঙা কেঁচা জলকীয়া লৈছিলোঁ, সেইকাৰণে পেষ্টৰ কালাৰটো ৰঙা হৈছে। এতিয়া গোটেইখিনি দি তাৰ লগত অলপ মিঠাতেল দি বৰ্তমান অলপমান তাক মেৰিনেট কৰি থ'ম কিছু সময়ৰ কাৰণে। সেইখিনি মেৰিনেট কৰি থোৱাৰ লগে লগে মই সৰু সৰুকৈ আলু কাটি বৰ্তমান ভাজি পেলাই থৈছোঁ সদ্যহতে। কাৰণ কিয়নো 50 বা 60% ভাজি থৈ দিয়াটো হ'লে ভাল হয়, আৰু তেতিয়া একচুৱেলি সেই আঞ্জাটো খাবলৈ অকণমান সোৱাদ হয়। সেয়েহে মই আলু ভাজি থৈ দিছোঁ। এতিয়া এইখিনি মেৰিনেট কৰি থৈছোঁ। বৰ্তমান
ইয়াৰ পাছত মই কেৰাহীত তেলত সদ্যহতে ফোৰণ হিচাপে মই তেজপাত, তাৰপিছতে দালচেনি, লং আৰু ইলাচি কেইটামান তাতে তেলত ফোৰণ হিচাপে দি লৈছোঁ। লগতে পিঁয়াজ দিলোঁ, দুটামান ডাঙৰ চাইজৰ পিঁয়াজ, 2টা পিঁয়াজ লৈছোঁ। পিঁয়াজৰখিনি দিয়াৰ পাছতে এতিয়া মই বাকী গোটেইখিনি যিটো পেষ্টটো আছিলে পেষ্টখিনি আপোনাৰ সদ্যহতে মই এতিয়া দি দিছোঁ। পেষ্টখিনি দি বৰ্তমান মই ইয়াৰ পাছতে তাৰ লাগতিয়াল মছলাখিনি যেনে হালধি, জিৰা, জলকীয়া গুড়া এইবোৰ দি বৰ্তমান তাক ভালদৰে ভাজি ল'ম। ভাজি লোৱাৰ পাছতে মই যিখিনি মেৰিনেট কৰি থোৱা কেঁকুৰা যিখিনি আছিলে সেইখিনি তাত ঢালি দিম আৰু তাৰপিছতে মই আলুখিনি দিম। আলুখিনি দিয়াৰ পাছতে তাক সুন্দৰকৈ ভাজা লগতে হেৰি কৰি লোৱাৰ পিছত অলপমান পানী দি শেষত আৰু সদ্যহতে আমাৰ নিজৰ ঘৰৰ মান ধনিয়া সৰু সৰুকৈ কাটি আৰু লগতে আমাৰ যিটো চাহী গৰম মছলা অলপমান দি আপোনাৰ সম্পূৰ্ণৰূপে বনাই তুলিম আৰু খাবলৈ খুবেই সুন্দৰ হ'ব। চ' অনুগ্ৰহ কৰি আপোনালোকে নিজে কেতিয়াবা যদি আপোনালোকে নিজে ধৰিব নোৱাৰিলেও ক'ৰবাৰ পৰা কিনি আনিলে হ'লেও এনেধৰণে বনাই চাব পাৰে। খাবলৈ খুবেই টেষ্টি, একদম ক'বলৈ গ'লে মাংসতকৈও সুন্দৰ। আপোনালোকে সেয়েহে শেষলৈকে ভিডিঅ'টো উপভোগ কৰক আৰু আশা কৰোঁ ভাল পাব। আৰু আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ ছাপোৰ্ট যদি পাওঁ ডেফিনেটলি মই আৰু ভিডিঅ' কৰিবলৈ উৎসাহ পাম আৰু আশা ৰাখিছোঁ যাতে আপোনালোকে এই ভিডিঅ'টো চাই লাইক, শ্বেয়াৰ, কমেণ্ট কৰে। অনুগ্ৰহ কৰি শেষলৈকে ভিডিঅ'টো চাব। ধন্যবাদ।